নমস্কাৰ মই এতিয়া বিহুবৰ হিলনি আছো আৰু মই ইয়াৰে বাসিন্দা আৰু মোৰ লগতে আছে এই দাদাজন এতিয়া ৰাইজৰ দুখ সহিব নোৱাৰি আমি অকণমান ওলাই আহিছো কাৰণ যেহেতু এখেত লোক বানাক্ৰান্ত এখেত লোকৰ বানত সকলো ঘৰ বাৰী তছনছ হৈ গ'ল তাৰ লগতে এখেত হল কেঞ্চাৰ পীড়িত আৰু সেইবাবে আমি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিছোঁ এওঁলোকৰ দূৰদৰ্শাৰ বিষয়ে আৰু লগতে যিমান পাৰে সকলোকে আহ্বান কৰিছোঁ সকলো অসমবাসী ৰাইজক এখেতলোকক যেন আপোনালোকে অকণমান হ'লেও চকু মেলি চায় আৰু সেয়ে ঠিক তেনেদৰে আমাৰ হিমলুগুৰি দীপাঞ্জলি ফুকন বাইদেউ এগৰাকীয়ে 1000 টকা এটা আগবঢ়াইছে বানাক্ৰান্ত লোকসকললৈ আৰু সেই বানাক্ৰান্ত লোকসকলৰ মাজত এখেতো এজন আৰু লগতে এখেত হল কেঞ্চাৰ পীড়িত সেইবাবে মই এই দাদা হাততে এই পইচা 1000 বাইদেউৰে দিয়া মই দিছোঁ নমস্কাৰ আমাৰ ঘৰ বাৰী সব গুচি গ'ল বানপীড়িত আমাৰ একো বচা নাই অকল পিন্ধা কাপোৰ পিন্ধি ওলাই আহিছোঁ বাচিলোঁ তাৰপৰা মানুহজনীয়ে তেনেকৈ কেঞ্চাৰ বেমাৰত ভুগি আছে আমি কোনোফালে কোনো হোৱাই পোৱা নাই একো পোৱা নাই হোৱাই মানুহজনীক বচাওক আপোনালোকে যেনেকৈ একান চেকান স্কিন চিস্কিন চব বানত গুচি গ'ল পানীত গুচি গ'ল মোৰ ল'ৰাৰ স্কিনত আপোনালোকে যিমান পাৰে সহায় কৰক আমাৰ একো নাই মোৰ নিজকক বহুত কষ্টত আছোঁ ঘৰ বাৰী একো নাই বাহিৰত আছে নিশ্চয়কৈ গম পালে ৰাইজসকল সেইবাবে আপোনালোকে এতিয়া মোৰ চলি আছে দিব পৰা নাই এমনকি লৈ যাবলৈ আমাৰ ভাড়া নাইকিয়া হৈ গৈছে তেওঁলোকৰ আনকি কেমো দিবৰ কাৰণে অহা যোৱা কৰিবলৈ ভাড়া নাইকিয়া অৱস্থা হৈছে সেইকাৰণে আমি সকলোকে আহ্বান কৰিছোঁ যাতে এই পৰিয়ালটোকো আপোনালোকে সহায় কৰক এই স্কেনাৰ মাধ্যমেৰে ধন্যবাদ